গোৱালপাৰা ৰংজুলিত বাইক স্কুটি সহ এটা চোৰক গ্ৰেপ্তাৰ দৰংগিৰি কল বজাৰৰ সমীপৰ পৰা ৰংজুলি থানাৰ অন্তৰ্গত চেঁচাপানী আদৰ্শাপাৰা আব্দুল মতিন নামৰ মাছ ব্যৱসায়ী এখনৰ পালচাৰ বাইক ES18K4181 বাইক চুৰি হয়। ঘটনাৰ সন্দৰ্ভত ৰংজুলি আৰক্ষী থানাত খবৰ দিয়াত ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ দাসলৰ নেতৃত্বত এডাল আৰক্ষী চুৰি হোৱা বাইকখন সন্ধান অভিযান চলায়। মেঘালয়ৰ অগাছি থানাৰ অন্তৰ্গত বকাকল নামৰ এটা ঠাইত বাইকসহ এটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দ্বিতীয় চোৰটো দুধনৈ থানাৰ অন্তৰ্গত ছাত্ৰাপাৰা গাঁৱৰ ধনমণি নাথ বুলি জানিব পৰা গৈছে। আনহাতে ধনমণিৰ সৈতে চুৰিকাণ্ডত জড়িত আন এটা চোৰক পলাই হাৰিবলৈ সক্ষম হয়। পলায়ন কৰা চোৰটো অগাছিৰ বকলৰ কিষাণ মাৰাক বুলি জানিব পৰা গৈছে। ইপিনে কিষাণ মাৰাকৰ ঘৰৰ পৰা আৰক্ষীয়ে ভুৱা নম্বৰ প্লেট লগোৱা এখন স্কুটি উদ্ধাৰ কৰে। সম্প্ৰতি বাইক আৰু স্কুটিসহ দ্বিতীয় চোৰটোক ৰংজুলি থানালৈ লৈ আনে আৰু চুৰি কাণ্ডত জড়িত গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰজনক। গোৱালপাৰা ৰংজুলিত বাইক স্কুটি সহ এটা চোৰক গ্ৰেপ্তাৰ দৰংগিৰি কল বজাৰৰ সমীপৰ পৰা ৰংজুলি থানাৰ অন্তৰ্গত চেঁচাপানী আদৰ্শাপাৰা আব্দুল মতিন নামৰ মাছ ব্যৱসায়ী এখনৰ পালচাৰ বাইক ES18K4181 বাইক চুৰি হয়। ঘটনাৰ সন্দৰ্ভত ৰংজুলি আৰক্ষী থানাত খবৰ দিয়াত ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ দাসলৰ নেতৃত্বত এডাল আৰক্ষী চুৰি হোৱা বাইকখন সন্ধান অভিযান চলায়। মেঘালয়ৰ অগাছি থানাৰ অন্তৰ্গত বকাকল নামৰ এটা ঠাইত বাইকসহ এটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দ্বিতীয় চোৰটো দুধনৈ থানাৰ অন্তৰ্গত ছাত্ৰাপাৰা গাঁৱৰ ধনমণি নাথ বুলি জানিব পৰা গৈছে। আনহাতে ধনমণিৰ সৈতে চুৰিকাণ্ডত জড়িত আন এটা চোৰক পলাই হাৰিবলৈ সক্ষম হয়। পলায়ন কৰা চোৰটো অগাছিৰ বকলৰ কিষাণ মাৰাক বুলি জানিব পৰা গৈছে। ইপিনে কিষাণ মাৰাকৰ ঘৰৰ পৰা আৰক্ষীয়ে ভুৱা নম্বৰ প্লেট লগোৱা এখন স্কুটি উদ্ধাৰ কৰে। সম্প্ৰতি বাইক আৰু স্কুটিসহ দ্বিতীয় চোৰটোক ৰংজুলি থানালৈ লৈ আনে আৰু চুৰি কাণ্ডত জড়িত গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰজনক। রাখিছে তাতে চেঞ্জ করছি